ডিস্ট্রিক্ট কমিটি বিভাগ বহুত আমি মহান উদ্দেশ্যৰে যে Gnsm গঠন কৰা হৈছে বিভিন্ন জাতিৰ বিভিন্ন দলংগত নিজৰ নিজস্ব আছে যদি আমাৰ যিটো ঐক্য শান্তি আৰু সংহতি বজাই ৰাখি আমি Gnsm গঠন কৰা হৈছে এইটো আমাৰ মেইন উদ্দেশ্য হৈছে বানগৰা খহনীয়া আৰু প্ৰতিৰোধ কৰা আৰু যিসকল ল'ৰা ছোৱালীসকলক আমি ধুনীয়াকৈ শিক্ষাদান দিয়া আৰু সমাজখনক সচেতন কৰা এই মহান উদ্দেশ্যৰে আমি এটা নন পলিটিকেল অৰ্গেনাইজেশ্যন Gnsm গঠন কৰা হৈছে। কিমানতম হৈছে এতিয়া 12তম আমি প্ৰতিষ্ঠা কৰিছোঁ 2010 চনৰ পৰা গঠন কৰি যি ৰাইজৰ সঁহাৰি পাইছোঁ আমি যথেষ্ট কাম কৰি সুযোগ পাইছোঁ আৰু তেনেধৰণে কাম কৰি কেইটা আঞ্চলিক আজি আমাৰ 3খন আঞ্চলিক আজি ইয়াত পালন কৰা হৈছে ৰামধন ধিকাৰী আৰু মিছামাৰা